হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ইজি কেকৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ, যিটো বহুত টেষ্টি আৰু হেল্ডি হয়। ব'লকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কেক বনাবলৈ প্ৰথমতে এয়া 3টা ডিম লৈছোঁ। এয়া ময়দা 150 গ্ৰাম লৈছোঁ। এয়া চেনি 100 গ্ৰাম লৈছোঁ। এয়া ৰিফাইন 100 ml লৈছোঁ। ব'লক আমি কেক বনোৱা ষ্টাৰ্ট কৰোঁ। এয়া বাতি এটা লৈছোঁ। বাতিটোত 3টা ডিম ভাঙি লৈছোঁ। এতিয়া ডিমকেইটা ভালকৈ ফেটি ল'ম। আপোনালোকে যদি ইচ্ছা কৰে ইলেক্ট্ৰিক বিটাৰো ইউজ কৰিব পাৰে। ডিমটো যিমানে ফেটিব সিমানে কেকটো খাবলৈ ভাল হ'ব। এনেকৈ ডিমটো ফেটিবলৈ অলপ কষ্ট হয়, কিন্তু ইয়াৰ ৰিজাল্টটো আপোনালোকে বহুত ধুনীয়া পাব। মই ডিমটো 2 পৰা 3 মিনিট সময়লৈকে ভালকৈ ফেটি ল'ম। আপোনালোকে তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক। এয়া ডিম ফেটি হৈ গ'ল। এতিয়া চেনিখিনি ঢালি লৈছোঁ। চেনিখিনি গলি নোযোৱালৈকে ডিমখিনি ভালকৈ ফেটি ল'ম। ডিম আৰু চেনিৰ মিক্সাৰটো মিক্স হৈ গ'ল। এতিয়া ৰিফাইন তেল ঢালি লৈছোঁ। ৰিফাইন তেলৰ লগত ডিমৰ মিক্সাৰটো ভালকৈ মিক্স কৰি ল'ম। যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে লাভ কৰিব পাৰে। এতিয়া ডাঙৰ চাকনি এখন লৈ ময়দাখিনি ঢালি লৈছোঁ। এতিয়া এয়া বেকিং পাউডাৰ আধা চামুচ ঢালি দিছোঁ। এয়া বেকিং চ'ডা 4/4 এভাগ ঢালি দিছোঁ। এয়া নিমখ এচিকত ঢালি দিছোঁ। এতিয়া ময়দাখিনি ভালকৈ চালি ল'ম। এনেকৈ চালি ল'লে যদি কিবা গোটা বস্তু থাকে চালনীখনতে লাগি থাকিব। এয়া ময়দা চালি হৈ গ'ল। এতিয়া ডিমৰ লগত ময়দাখিনি ভালকৈ মিক্স কৰি ল'ম। ডিমৰ লগত ময়দাখিনি আপোনালোকে অভাৰ মিক্স নকৰিব, লাহে লাহে ফেটি ল'লেই হ'ল। কেকটো বনাওঁতে সদায় মন কৰিব যে কেকত লগা ইনগ্ৰিডিয়েণ্টবিলাকৰ মেজাৰমেণ্ট একদম পাৰফেক্ট হ'ব লাগে, তেতিয়াহে কেকটো আপোনাৰ ধুনীয়া হৈ উঠিব। কেকৰ বেটাৰটো ডাঠ হৈ গৈছে আৰু অলপ পাতল হ'ব লাগিব। কেকৰ বেটাৰটোত ভেনিলা এছেঞ্চ আধা চামুচ ঢালি দিছোঁ। এয়া 1 চামুচ নেমু ঢালি দিছোঁ। নেমুৰ সলনি আপোনালোকে ভিনেগাৰ ইউজ কৰিব পাৰে। নেমু আৰু ভেনিলা এছেঞ্চ ডিমৰ মিক্সাৰৰ লগত ভালকৈ মিক্স কৰি ল'ম। কেকত যেতিয়া বেকিং পাউডাৰ দিয়া হয় তাৰ লগত ৰিয়েকশ্যন কৰিবলৈ নেমু বা ভিনেগাৰ দিব লাগে, তেতিয়াহে কেকটো ধুনীয়া হয়। কেকৰ বেটাৰটোত ঢালিবলৈ মই আধা কাপ গাখীৰ লৈছোঁ, কিন্তু আধা কাপ গাখীৰ গোটেইটো নালাগে। 2-3 চামুচমান গাখীৰ ঢালিলেই হ'ব। গাখীৰৰ লগত কেকৰ বেটাৰটো ভালকৈ মিক্স কৰি ল'ম। 4 চামুচ গাখীৰৰ লগতে মোৰ কেকৰ বেটাৰ ৰেডি হৈ গ'ল। দেখিছেনে বেটাৰটো ইমান ধুনীয়া হৈছে। কেকৰ বেটাৰটো বহুত ডাঠো হ'ব নালাগে, বহুত পাতলো হ'ব নালাগে। কেকৰ বেটাৰটো ওপৰৰ পৰা ঢালি চাব, যদি জিগজাগ পেটাৰ্ণ বনিছে আপোনাৰ কেকৰ পাৰফেক্ট বেটাৰ ৰেডি হৈ গৈছে। এয়া মোৰ কেকৰ বেটাৰ ৰেডি হৈ গ'ল। এতিয়া কেক বনাবলৈ ইউজ কৰা কেক টিনটোৰ ভিতৰটো ৰিফাইন তেলেৰে ভালকৈ ঘঁহি ল'ম। কেক টিনটোত ৰিফাইন তেল ভালকৈ লগাই ল'লে কেকটো লাগি নধৰে। কেক টিনটোত তেল ঘঁহি হৈ গ'ল। এতিয়া নৰ্মেল পেপাৰ এখন ইউজ কৰিছোঁ। যদি আপোনালোকে ইচ্ছা কৰে বাটাৰ পেপাৰো ইউজ কৰিব পাৰে। পেপাৰখনৰ ওপৰতো অকণমান তেল ঘঁহি লৈছোঁ। কেকৰ বেটাৰটো অলপ মিক্স কৰি লৈ কেকৰ টিনটোত ঢালি ল'ম। এয়া মোৰ কেকৰ বেটাৰ ৰেডি হৈ গ'ল। ব'লক আমি কেৰাহীখন প্ৰিহিট কৰি লওঁ। এয়া গেছত কেৰাহী এখন পাতি লৈছোঁ। কেৰাহীত ষ্টীলৰ বাতি এটা দি দিছোঁ। আপোনালোকে যিকোনো ষ্টেণ্ড ইউজ কৰিব পাৰে। এতিয়া কেৰাহীত ঢাকোনখন দি 10 মিনিটৰ কাৰণে কেৰাহীখন গৰম হ'বলৈ দিম। কেৰাহীখন 10 মিনিটৰ বাবে গেছত বহাই দিছোঁ আৰু কেক টিনটো অলপ টেপটেপাই লৈছোঁ। এনেকৈ 2-3 বাৰ টেপটেপাই দিলে যদি কেকৰ বেটাৰটোত এয়াৰ সোমাই আছে এয়াৰটো ওলাই যাব। এয়া কেৰাহী গৰম হৈ গ'ল। এতিয়া কেক টিনটো কেৰাহীত বহাই দি ঢাকোনখন দি দিম। কেকটো বনাবলৈ এতিয়া 25 মিনিট সময় লাগিব। আপোনালোকে যদি কেকটো অভেনত বনায়, অভেনটো প্ৰিহিট কৰি 180 ডিগ্ৰী চেলচিয়াছত 25 মিনিটৰ কাৰণে কেকটো বেক হ'বলৈ দিব। কেক বনাওঁতে এটা কথা মন কৰিব যে প্ৰথমৰ 20 মিনিটমান আপোনালোকে ঢাকোনখন উঠাই নিদিব। অভেনত হ'লেও অভেনৰ দৰ্জা নুখুলিব, নহ'লে যেতিয়া কেকটো ফুলিবলৈ হ'ব তেতিয়া ভালকৈ কেক নুফুলিব। এয়া 25 মিনিট হৈ গ'ল। এতিয়া ঢাকোনখন নমাই দিছোঁ। এতিয়া টুথপিক এডাল লৈ কেকটো সিজিছে নে নাই চাম। যদি টুথপিকডাল চাফাকৈ ওলাইছে তেতিয়া আপোনাৰ পাৰফেক্ট কেক ৰেডি হৈ গৈছে। এয়া কেক ৰেডি হৈ গ'ল। কেকটো ঠাণ্ডা হ'বলৈ মই কেৰাহীৰ পৰা লগে লগে নমাই দিছোঁ। কেকটো বেক হোৱাৰ পিছত কেকটো লগে লগে কেৰাহীৰ পৰা নমাই দিব লাগে। এয়া কেক ঠাণ্ডা হৈ গ'ল। দেখিছেনে কেকটো ইমান পাৰফেক্ট হৈছে।
এতিয়া কেকটো চুৰি কটাৰীৰে ছাইডটো অলপ কাটি দিলে কেকটো ধুনীয়াকৈ ওলাই আহিব। আপোনালোকে কেকটো গৰমে গৰমে নুলিয়াব, কেকটো উলিয়াওঁতে লাহে লাহে উলিয়াব, নহ'লে কেকটো ভাগি যাব। কেক টিনটো প্লেট এখনত লৈ লুটিয়াই দিলোঁ, দেখিলেনে কেকটো ইমান ধুনীয়াকৈ ওলাই গৈছে। এতিয়া কেকটোৰ পৰা পেপাৰখন আঁতৰাই দিছোঁ। দেখিছেনে কেকটো ইমান স্পঞ্জি হৈছে। এতিয়া কেকটো লুটিয়াই ল'ম। ওপৰ ফালটো দেখিছেনে কিমান ছফ্ট আৰু স্পঞ্জি হৈছে। মই আপোনালোকক কেক এটুকুৰা কাটি দেখুৱাম, তেতিয়াহে গম পাব আপোনালোকে ভিতৰটো কিমান সিজিছে আৰু কিমান ছফ্ট আৰু স্পঞ্জি হৈছে কেকটো। এয়া দেখিছে কেকৰ টুকুৰাটো ইমান ছফ্ট আৰু স্পঞ্জি হৈছে। আপোনালোকেও ট্ৰাই কৰি চাবচোন। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।